হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মই তেতেলীৰ আচাৰ। তেতেলী বুলি ক'লে মুখৰ পানী আহি যায় নহয়নে? আপোনালোকৰো তেনে হয় নেকি বাৰু? আচাৰখিনি বনোৱাৰ আগত মই মছলাখিনি ৰেডি কৰি ল'লোঁ। মছলা মানে পাঁচফোৰণত দিয়া আটাইকেইটা মছলাৰে মই এচামুচকৈ লৈছোঁ। মাত্ৰ মেথি গুটি ইয়াত নাই। আৰু লগতে চফ লৈছোঁ এচামুচ আৰু দুটা মছলাখিনি ভাজি ঠাণ্ডা হোৱাৰ পাছতে মিক্সিত মই গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া আচাৰখিনি বনাবলৈ মই ইনগ্ৰিডিয়েণ্টছ লৈছোঁ। গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি আৰু এইটো বাতিত তেতেলীখিনি মই বাকলি গুচাই লৈছোঁ। লগতে লৈছোঁ গুড় আৰু দুটা শুকান জলকীয়া। এতিয়া গেছত এখন কেৰাহী পাতি লৈ অলপ মিঠাতেল দিছোঁ। মিঠাতেল বৰ বেছি দিয়া নাই। তেলখিনি পকাৰ লগে লগে দুটা শুকান জলকীয়া দিছোঁ। এতিয়া দিলোঁ মই নিমখ অলপমান সৰহকৈ দিব লাগে, কাৰণ তেতেলীত টেঙা, সেয়েহে টেঙা কাটিবলৈ নিমখটো দৰকাৰী। আৰু এতিয়া মই দিলোঁ অকণমান হালধি আৰু লগতে গুড়খিনি দি মই অকণমান গলিবলৈ দিম। গুড়খিনি গলাৰ পাছত মছলাখিনি মই দি দিম আৰু লৰাই হ'বৰ সময়ত অকণমান ভিনেগাৰ দি দিম। আৰু এতিয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট কৰিব। লগতে আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।